Hey monkey. Hello friends, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে ৰ'দটো ভালকে ওলোৱাই নাই, একদম বতৰটো একদম গেমগেমীয়া হৈ আছে। দেখিছেনে হোৱা একদম ৰ'দ ভালকে ওলোৱাই নাই আজি। আৰু ইফালে মণি গা পা ধুই একদম শুই আছে, কম্বল চম্বল উৰি। ঠাণ্ডা লাগিছে নেকি তামাম? কি কৰি আছা ভিতৰত? কি কৰি আছা? চাওঁ মোবাইল চাই আছে। আৰু এতিয়া ওলালো, মোৰ স্কুটিখন ছাৰ্ভিচিং কৰিবলৈ যাম। এতিয়া মানে 1 কিলোমিটাৰ পাৰ হৈ গ'ল, এতিয়ালৈকে ছাৰ্ভিচিং কৰা নাই, বহুত দেৰি হৈ গ'ল। গতিকে আজি ছাৰ্ভিচিংটো কৰিলোঁ। অলপমান চাউণ্ডটো বেয়া হৈছে স্কুটিখনৰ, তাৰ কাৰণে মোবিল চবিল চেঞ্জ কৰিলোঁ অলপমান। আৰু এতিয়া আহি পালোঁ এয়া বাবুৰ দোকান। বাবু বহি আছে, আমি মানে দুজনে এক জেগাত যাম, তাৰপিছতে আহি মানে স্কুটিখন ছাৰ্ভিচিং কৰিম। মানে ফোন কৰিম তো। এতিয়া আমি ক'ত যাম অলপমান? খুবেই ব্যস্ত, ৰাইজৰ লগত নাথাকিলেও উপায় নাই, ৰাইজৰ কামো কৰিব লাগিব। চাই থাকক ভিডিঅ'টো। আৰু বাবুৰ টুলুঙীয়া বজাৰত ইলেক্ট্ৰনিক্সৰ দোকান, বাকী ইয়াতে কম্বলো পায়, কম্বলো পাব। সকলো ইলেক্ট্ৰিকেলছ আহিব সকলোৱে। আৰু এয়া আমি আহি পালোঁ অভয়পুৰী SD অফিচ, আৰু ইয়াতে এপ্লিকেশ্যনখন দি থৈ যাওঁ পূজাৰ পাৰ্মিশ্যনৰ কাৰণে। আৰু SD অফিচৰ পৰা আহিলোঁ, ইয়াতে মূৰ্তি বনাব দিব, মূৰ্তিৰ অৰ্ডাৰ দিব। আৰু এয়া এইবিলাক সৰস্বতীৰ মূৰ্তি বনাই আছে, যিহেতু সৰস্বতী পূজা পালেহি। এয়া খুৰীয়ে মূৰ্তিত কালাৰ কৰি আছে। এইটো কিহৰ মূৰ্তি এইটো খুৰী? সৰস্বতী। সৰস্বতী পূজা আহি আছে, এইবিলাক সৰস্বতীৰ মূৰ্তি একদম বহুত। আৰু এইবিলাক খেলনা মূৰ্তি না ভণ্টি? আৰু আমি মূৰ্তি বনাব দি আহিলোঁ, আৰু এতিয়া গৈ আছোঁ ঘৰত। বিপ্লৱ ফুকন বাবু ওৰফে পূজা ধামাকা হ'ব, ধামাকা হ'ব সৰু কৰি। আৰু মূৰ্তি অনাৰ দিন আপোনালোকে ভিডিঅ' দেখা পাব, পূজাৰ ভিডিঅ' দেখা পাব। গতিকে পূজা ধামাকা হ'ব। লগত কৰোণাৰ সম্পূৰ্ণ নিয়ম নীতি মানি পূজা কৰা হ'ব। পূজাৰ আগতে যদি ভিডিঅ'টো চাইছে আহিব, আৰু যদি পূজাৰ পাছত চাইছে ভিডিঅ'ত নেক্সট ইয়াৰ আহিব, মুঠতে আহিব। আৰু সেইটো দেখিছেনে, সেইটো পাকঘৰৰ পৰা টেমালৈ পলাল একদম। আৰু দেখিছে কেনেকৈ বিস্কুট খাই আছে, এইটো বিস্কুট খাই আছে। মানে আমাৰ ফালে একদম পূৰা একদম বান্দৰৰ উৎপাত, একদম মাংকিৰ উৎপাত তামাম একদম। যিহেতু পাহাৰত বৰ্তমান গছ গছনি নাইকিয়া হৈছে, গতিকে সিহঁতে কি খাব, ক'ত পাব? তাৰ কাৰণে পাহাৰৰ পৰা নামি আহি মানুহৰ ঘৰত একদম উৎপাত আৰম্ভ কৰিছে। গতিকে আমি সকলোৱে গছ গছনি ৰুব লাগে, কাৰণ গছ গছনি থাকিলেহে জীৱ জন্তু জীয়াই থাকিব, আৰু আমি জীয়াই থাকিম। আৰু এতিয়া স্কুটিখন ছাৰ্ভিচিং কৰি আছে। ছাৰ্ভিচিং কৰা মানে আজি 3 বছৰেই হৈ গ'ল। গতিকে তাৰ কাৰণে শ্ব'ৰুমত ছাৰ্ভিচিং নকৰোঁ, আৰু এতিয়া বাহিৰতে ছাৰ্ভিচিংটো কৰি দিওঁ। আৰু আজিৰ ৰাতিৰ খানা আহোঁতে মানে অলপ হাঁহৰ মাংস লৈ আহিলোঁ, আৰু এতিয়া বনাই আছে। এয়া আলু ভাজি আছে, এই আমাৰ মিছেছ। একদম টোপনি গ'ল, ঘুমলি নেকি? আৰু ভাই আছে তোৰ ঔষধ খাব লগা আছে। আমি ভাত পানী খালোঁ, আৰু এতিয়া বাজিছে ৰাতি 11টা, আৰু অলপ টোপনিও লাগিছে।
যেহেতু আৰু আপোনালোকৰ বাবে অলপমান ভিডিঅ' এডিটিং কৰিব লগা আছে, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে আজিলৈ বাই বাই, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে।